নমস্কাৰ, কমল দাসৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ দিনৰ সাজটোত আছে এয়া ভাত, উহা চাউলৰ ভাত, লগত কেঁচা পিঁয়াজ, আৰু এয়া মাটিমাহৰ দালি, আৰু এয়া আছে বেঙেনাৰ আঞ্জাইদি বৰালি মাছ, এয়া বৰালি মাছ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু খোৱা মানি ষ্টাৰ্ট কৰি দিওঁ কৃষ্ণক চিন্তি। মাটিমাহৰ দালি বহুত দিনৰ মূৰত খাম। মাটিমাহৰ দালি বুলিও কোৱা যায়, মাহৰ দালি বুলিও কোৱা যায়। মজা। তেজপাত পেলাই দিয়া গৈছে, তেজপাত। এই মাটিমাহৰ দালি খাই বিৰাট ভাল পাওঁ মই। আৰু এই মাছটো বিৰাট ভাল পাওঁ মই। এইটো হ'ল বৰালি মাছ। বৰালি মাছ পিচটো দেখিছেনে নাই? ৰাতিপুৱাই ৰাখিছোঁ এটা ডাঙৰ বৰালি মাছ। 1.5 কিলোৰ ওপৰত আছে। খানাই মেইন। সেইকাৰণে অতি সোনকালে আহি আছে পকা পিঠা মিতাপ। এইবাৰ 4 নম্বৰ হ'ব। অলৰেডি আগতে মই 3বাৰ পাতি থৈ দিছিলোঁ পকা পিঠা মিতাপ, ইউটিউবাৰ মিতাপ। গতিকে মই কমিউনিটিত পষ্ট এটা দিছোঁ, যোনে ভকা পিঠা মিতাপত আহিব বিচাৰে পষ্টটো চাই ল'ব, তেনেকৈ যোগাযোগ কৰিব। তাতে কণ্টেক্ট নাম্বাৰবিলাকো দিয়া আছে আমাৰ। গতিকে আহিব, গুৱাহাটীত হ'ব ভকা পিঠা মিতাপ, ভকা পিঠা মিতাপ। ভকা পিঠা মিতাপতো খানাই মেইন। লগে ভাগে এসাঁজ খাম ভালদৰে। বৰালি মাছ বিৰাট ভাল লাগে মই কাঁইট নাথাকা মাছবিলাক বিৰাট ভাল পাওঁ। এই যে চিতল, ইলিচ এইবোৰ দামী মাছ বুলি কয়, কিন্তু কাঁইটে যায় মোৰ কাৰণে। বৰালি, শ'ল, আৰি এইবোৰ মাছ বিৰাট ভাল পাওঁ। কেঁচা পিঁয়াজ মই এনেকৈ খাওঁ, এৰুৱাই অলপ অলপকৈ। ঠাণ্ডাৰ দিনত খানাই মেইন। সেইকাৰণেতো ঠাণ্ডাৰ দিনত পিকনিক হয়।
বেছি আইটেম লোৱা নাই আজি, অলপ আইটেমেই দিয়ে। এইটোত বেঙেনা আছে, বিলাহী আছে, মাহৰ দালিটো খাই বিৰাট ভাল পাওঁ, ধুনীয়া হৈছে। গতিকে মোৰ পষ্টটো চাব, কমিউনিটিত আছে, আৰু ভকা পিঠা মিটাপত জইন হ'ব। ভকা পিঠা মিটাপ 4 নম্বৰ পাতিছোঁ, গুৱাহাটীত হ'ব। লগে ভাগে এসাঁজ খাম ধুনীয়াকৈ, লগ হৈ গোটেইবিলাকক লগ পাম। গতিকে খাই দিলোঁ। আজিৰ দিনৰ সাজটো বৰালি মাছে দি আছিল, ধুনীয়াকৈ খাই দিলোঁ। আপোনালোকেও চালে, অশেষ ধন্যবাদ। গতিকে মই একো নকওঁ, কিবা কিবি লাইক চাইক কমেণ্ট কৰিবলৈকে। গতিকে মই আকৌ এবাৰ ভকা পিঠা মিটাপলৈকে পুনৰ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। মোৰ কমিউনিটি পষ্টটোত চাব, জইন হ'ব, এনেকুৱাকৈ আমাক কণ্টেক্ট কৰিব। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈকে পুনৰ এবাৰ আহিম। তেতিয়ালৈকে ধন্যবাদ, নমস্কাৰ।